একেবাৰে কম সময়ৰ ভিতৰতে বনাব পৰা এটা ৰেচিপি লৈ আহিছোঁ। এইটো হ'ল ব্ৰেড পকৰা। ব্ৰেড পকৰা বনাবলৈ মোক লাগিব ব্ৰেড মই 4খন লৈছোঁ, 4 পিচ লৈছোঁ। তাতে লৈছোঁ মই বেচন লৈছোঁ অলপ। ইয়াত মই পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু মই বন্ধাকবি মাজৰ টুকুৰা কাটি অকণমান মিহি কৰি লৈছোঁ। আলু এটা মই ডাঙৰ চাইজৰ বইল কৰি লৈছোঁ। জলকীয়া দুটা কাটি লৈছোঁ সৰু সৰুকৈ। ইয়াত মই ৰং জলকীয়া লৈছোঁ, জিৰা গুটি লৈছোঁ কেইটামান, তাৰপিছত গৰম মছলা অকণমান লৈছোঁ, হালধি আৰু নিমখ ইয়াত চব কেইটামান লৈছোঁ। এইকেইটা দিয়ে মই ব্ৰেড পকৰা বনাবলৈ লৈছোঁ। মই ইয়াত গেছটো অন কৰি মই কেৰাহীখন গৰম হ'বৰ কাৰণে পাতি দিছোঁ। তাতে মই মিঠাতেল দিছোঁ। ইয়াত মই মিঠাতেল দি দিছোঁ। এতিয়া মই প্ৰথমতে এই আলু আৰু কবি পিঁয়াজ দি ভাজি ল'ব লাগিব। আৰু মোৰ তেল গৰম হৈছে কেৰাহীত। ইয়াত জিৰা গুটিকেইটা দি দিছোঁ ফুটিবৰ কাৰণে। জিৰা গুটিকেইটা ফুটিলে ধুনীয়াকৈ গন্ধ এটা ওলায়, গতিকে আগতীয়াকৈ দিব লাগে। পিঁয়াজ চব দুটামান দি দিছোঁ। এতিয়া মই দি দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান মনচুৱা হ'লে ভাজিব লাগিব। মনচুৱা হ'লে পিঁয়াজটো হৈছেগৈ আৰু মই অকণমান গৰম মছলা অকণমান দি দিছোঁ, বেছি দিয়া নাই। এতিয়া মই দি দিছোঁ কবি অকণমান কাটি লৈছিলোঁ, সেইখিনিকে মই দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত মই কবিখিনি দি দিছোঁ। এতিয়া মই প্ৰয়োজন অনুসাৰে মই হালধি দিব লাগিব অলপ। হালধি অলপ দি দিছোঁ। ৰং জলকীয়া অকণমান দি দিব লাগিব। মই কেঁচা জলকীয়া এটা কাটি লৈছিলোঁ। এয়া কেঁচা জলকীয়াকেইটা দি দিছোঁ। এতিয়া মই বইল কৰা আলুকেইটা দি দিছোঁ। গেছটো মই কমত ল'ব লাগিব। গেছৰ ফ্লেমটো কমাই লৈছোঁ মই, তেতিয়া তলৰ ফালে দেৰি নাহে, সেইকাৰণে কমাই ল'ব লাগে অকণমান। এতিয়া মই নিমখটো দি দিছোঁ। সোৱাদ অনুসৰি নিমখটো আপোনালোকে দি ল'ব। এয়া মোৰ হৈ গ'ল। এতিয়া মই ঠাণ্ডা হ'বলৈ অকণমান ৰখি দিব লাগিব। আলু চব্জিখিনি ঠাণ্ডা হোৱাৰ সময়তে মই এই বেচনখিনি পানী দি অকণমান গুলি লওঁ। এতিয়া মই পানী দি দিছোঁ। পানী দিয়াৰ পাছত ইয়াত দি দিব লাগিব অকণমান হালধিও দিব লাগিব ৰঙৰ কাৰণে, নিমখ দিব লাগিব। এয়া মই নিমখ দি দিছোঁ। মছলাও অকণমান দি দিছোঁ। ৰং জলকীয়া অকণমান দি দিছোঁ ৰং উঠিবৰ কাৰণে। এইখিনি দি মই ধুনীয়াকৈ কমকৈ পানী দি পেলাই ধুনীয়াকৈ গুলি ল'ব লাগিব। এয়া মোৰ বেচনৰ মিশ্ৰণখিনি হৈ গ'ল। এতিয়া মই বনাবলৈ আৰম্ভ কৰিম।
প্ৰথম বেডখিনি মই কেইখন এইদৰে বনাই লওঁ। ইয়াত মই ভাজি থোৱা আলু আৰু এইবিলাক মই ইয়াত তাৰ ওপৰত এখন বেড ধুনীয়াকৈ হেঁচি পেলাই এতিয়া মই মাজে মাজে ধুনীয়া হিচাপে কাটি দিছোঁ। আপোনালোকে সৰু কৰোঁ বোলে সৰু কৰিব পাৰে আৰু মাজে মাজে এইদৰে পিচ কৰি দিব পাৰে। মই এতিয়া নকৰোঁ, মই এইদৰে হ'ব। মই এতিয়া গেছটো অন কৰি কেৰাহীখন পাতি দিলোঁ গৰম হ'বৰ কাৰণে। এতিয়া মই তেল দি দিছোঁ। তেল অকণমান সৰহকৈ লাগিব, তেল দি দিছোঁ। এতিয়া গৰম হ'বলৈ অকণমান ৰ'ব লাগিব। এতিয়া মোৰ তেল গৰম হ'ল, মই এতিয়া গেছটো অকণমান ল' ফ্লেমত দিব লাগিব। গেছটো মই অকণমান ল' ফ্লেমত দি ল'লোঁ। এতিয়া মই বেডখন মই এতিয়া ইয়াৰ বেচনত ডুবিয়াই দিব লাগিব। প্ৰথম দিয়া কেইখন হৈ গৈছে, নমাই ৰাখিছোঁ। ব্ৰেড সাধাৰণতে খাবলৈ ভাল নালাগে, কিন্তু এইদৰে খালে মানে নোখোৱায়ো খাব, সকলোৱে খাই ভাল পাব। দৰ্শকসকল, মোৰ এয়া ব্ৰেড পকৰা বনাই ৰেডি হ'ল। দেখিবলৈ ভাল লাগিছে, খাবলৈও ভাল লাগিব। ব্ৰেড পকৰা খাই ভালেই লাগে। আপোনালোকে বনাই খাই চাব, খাই মোক ক'ব কমেণ্টত জনাব সোনকালে। যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকৰ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ লাইক আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।